হাই গাইজ, আমি এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ। মোৰ লগত আছে মোৰ পেহীৰ ছোৱালী, মানে মোৰ ভণ্টি। আজি মানে আছে মেহেন্দি ৰচম, তো আমি একদম কানি কাপোৰ লৈ পিনে গৈ আছোঁ আৰু কালি একেলগে জোৰোণ খাই আহিম। এয়া বেটাৰী গাড়ীত উঠি ল'লোঁ। ইমান ধূলা বাহিৰত, সেইকাৰণে মাস্কখনো পিন্ধি ল'লোঁ। অলপমান ঠাইখিনিও দেখুৱাই দিছোঁ আপোনালোকক। সোবনচা বহুতে চাগে চিনি পায়ে, শুৱালকুছিৰ পৰা অলপমান ভিতৰত। জেগাবিলাক ইমান ধুনীয়া লাগে, চাওকচোন গছ গছনি ইমান। এতিয়া আমি গাড়ীৰ পৰা নুমিলোঁ। এইখিনি অলপমান খোজকাঢ়ি যাব লাগিব। বেগ চেগ দাঙিব পৰা নাই আৰু কিবাকে গৈ আছোঁ। এইখন মোৰ জেঠীমাহঁতৰ গাঁও। তাত বিয়া ঘৰ আহি পালোঁ, পেণ্ডেল সাজি আছে। আমি ভুলতে বেলেগৰ ঘৰতে সোমাব গৈছিলোঁ। তাৰপিছত গম পালোঁ এইটো আমাৰ জেঠীমাহঁতৰ ঘৰ নহয়। আকৌ ওলাই আহিছোঁ। ফাইনেলি জেঠীমাহঁতৰ ঘৰটো পাই গ'লোঁ আমি। ইয়াতে মেহেন্দি মানে ষ্টাৰ্ট হৈছে আৰু মোৰ বাহঁতে মেহেন্দি লৈয়ে আছে। এইটো মোৰ জেঠীমাহঁতৰ ঘৰ। আহিয়ে আমি এতিয়া ৰেডি হ'ব লাগে, কাৰণ যিহেতু আগতে কৈছোঁ য়েল্ল' কালাৰ থিম। তো চাহ খালোঁ, চাহ খাই ৰেডি হৈ আছোঁ মানে। ভণ্টিও পিন্ধি লৈছে, ময়ো এইযোৰ নিজে বনোৱা এপ্লিকিও কৰা পিন্ধি ল'লোঁ। আমি ৰেডি এতিয়া মেহেন্দি লগাব গৈ আছোঁ বাহিৰত। ইয়াতে সকলোবিলাকে মানে মেহেন্দি লগাই আছে। এইবিলাক গোটেইবিলাক মানুহ দেখিছেনে? মানে কইনাৰ খুৰীমাক, ভনীয়েক চব আৰু। এইটো আমাৰ কইনাৰ ভনীয়েক এয়া। গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। তাৰপিছত মই ভণ্টিৰ মেহেন্দি লগাই দিলোঁ, কাৰণ মেহেন্দি বহুত মানে মাতিছে লগাই দিবৰ কাৰণে, কিন্তু মানে মানুহ মিলাব পৰা নাই, মানুহ বহুত হৈ গৈছে। সেইটো কাৰণে ময়ে ভণ্টিক লগাই দি আছোঁ আৰু অলপমান এনেই মোবাইলৰ পৰা চাই দিছোঁ আৰু আঁকি। মই ইমান মানে ভালকৈ নাজানো, যিহেতু মই প্ৰফেশ্যনেল নহয়, আৰু এনেকৈ ঘৰতে নিজে নিজে আঁকি থাকোঁ আৰু তেনেকৈ অলপমান জানো। এয়া আমাৰ ধুনীয়া কইনা আৰু কইনাৰ ভণ্টি। তাৰপিছত বাহিৰত ফটো উঠিবলৈ আহিলোঁ। চবেই ফটো উঠি আছিল। তাৰপিছত মই নিজে বাহঁতৰখন মই নিজে লগাইছোঁ। কেনেকুৱা হৈছে জনাব। এয়া চিম্পুলকৈ ৰাখিছোঁ আৰু যিহেতু নাজানোৱে আঁকিব। আজিলৈ ইমানখিনি, আকৌ লগ পাম কালিৰ জোৰোণৰ ভিডিঅ'ত। বাই।